Hello everyone, myself Anushmita. Welcome to my blog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মোৰ বান্ধৱী সঞ্জনা আমাৰ ঘৰলৈ আহিছে আৰু মই তাইক আগুৱাই আনিবলৈ ৰাস্তালৈ অকণমান ওলাই গ'লোঁ। Hello everyone, আজি আমি আমাৰ ফ্ৰেণ্ডছ সকলোৱে এটি খানা খাম বুলি ভাবিছোঁ। অলপ গেট টুগেডাৰ পাৰ্টি এটা ৰাখিছোঁ। আমাৰ ঘৰতে হ'ব পাৰ্টিটো। সো এয়া মোৰ ফ্ৰেণ্ড সঞ্জনাই অকণমান ডেকোৰেশ্যন কৰি আছে, আপোনালোকক দেখাই আছোঁ ৰ'ব। সঞ্জনাই ধুনীয়াকৈ ডেকোৰেশ্যন কৰি আছে লাইটছৰ। এয়া মোৰ ফ্ৰেণ্ড হয় সঞ্জনা। সো আৰু এয়া হৈছে পূজা মোৰ ব্লগত হাই কৈ দিয়া তুমি। হাই আৰু এয়া সঞ্জনা। হাই গাইজ। সো এয়া আপোনালোকে চাই থাকক আমাৰ ব্লগটো। আপোনালোকে উপভোগ কৰিব বুলি আশা কৰিছোঁ সকলোৱে দেই। চাব ধুনীয়াকৈ। এয়া মোৰ বস্তুবিলাক চাব পাৰে আপোনালোকে। এয়া এয়া চাওক, মোবাইলটো ধৰি সঞ্জনাই এনেই অকণমান কিবা কিবি বকি আছে আৰু এনেই জমনি কৰি আছে, অলপ জোকছ কৰি আছে। নাজানো এই সময়খন আৰু ঘূৰাই পামনে নাপাওঁ, কিন্তু থকা সময়খিনি আচলতে জীয়াবলৈ শিকিছোঁ। খুব ভাল লাগিছে ইহঁতৰ লগত টাইমবোৰ স্পেণ্ড কৰি, আৰু আশা কৰোঁ আগলৈও এনেকৈ টাইম স্পেণ্ড কৰিব পাৰিম। ব্লগটোৰ জৰিয়তে দেখা পাব। হেলমেট পিন্ধি কিবা কোৱা। হাই টেলিভিশ্যন খুলি দিয়া, খুলি দিয়া, খুলিব পাৰি নোৱাৰি। হাই গাইজ, এইটো কিয় পিন্ধিছা তুমি? হেলমেটটো কিয় পিন্ধিছা? এইটো ট্ৰাই কৰোঁতে অকণমান স্কুটি গৈছে তো সেইকাৰণে। হেই গাইজ, এয়া আমি ৰেডি হৈছোঁ পাৰ্টিৰ কাৰণে। এয়া চোৱা, গাৰ্লছ ডেটৰ কাৰণে পাৰ্টিৰ চোৱা, এইবিলাক চব ডেক'ৰেট কৰিছিল আমি, সঞ্জনা, ইয়াস্মিন আৰু মই। কেনেকুৱা হৈছে? ৱাও। এয়া চাওক, ধুনীয়াকৈ ডেক'ৰেশ্যন হৈ গ'ল আমাৰ গাৰ্লছ ডেটৰ কাৰণে। অৱশ্যে এতিয়া গাৰ্লছ ডে হৈ থকা নাই, নাইটে হৈ গ'ল। তথাপিও এয়া আমাৰ ছোৱালীসকল পজ দি ৰখি আছে। গাৰ্লছ কোৱা, কেনেকুৱা ফিলিংছ? বহুত হেপ্পী আৰু আজি বহুত এনজয় কৰিম আমি। ইয়া হাউ দ্য জোশ। এয়া চাওক, সঞ্জনা, ইয়াস্মিন আৰু মই অকণমান খোজ কাঢ়িছোঁ পজ দি পেলাই ভিডিঅ'ৰ ক্লিপছ ল'বলৈ। কেনেকুৱা লাগিছে সকলোৱে ক'ব দেই। আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ আমি আজি পাৰ্টিৰ বাবে যিখিনি ঠাই ডেক'ৰেট কৰিছোঁ সেইখিনি, আৰু লগতে আমাৰ আজি কি ফুড আছে আমাৰ পাৰ্টিটোত সেইখিনি চাওকচোন ধুনীয়াকৈ সকলোৱে। সকলোৱেতো জানেই ঠাণ্ডাৰ বতৰ, যিহেতু কনচাৰ্ট হৈ থাকে চাৰিওফালে আৰু লগতে ফাংচনছ কিছুমানো হৈ থাকে। সেয়েহে আমাৰ ওচৰতে ফিল্ড এখনতো প্ৰগ্ৰেম হৈ আছে, সেয়েহে আপোনালোকে তাৰ পৰাও গানৰ কিছু অংশ শুনিবলৈ হয়তো পাই আছে। খোৱাত আছিলে চালাড, পোলাও, চিকেন ৰোষ্ট, চিকেন গ্ৰেভি আৰু নিৰামিষ এখন শুকান ভাজি। আমি আজি পাৰ্টিৰ বাবে এটি সৰু বেণ্টো কেক আনিছিলোঁ আৰু কেকটো খুব টেষ্টি আছিলে আৰু আমি সকলোৱে কাটিলোঁ। এতিয়া এয়া আমি খাই লৈ গোটেইকেইজনী অকণমান লেকচাৰ দিছোঁ, আৰু আমাৰ পূজাই টোপনি যোৱা অকণমান ভাও জৰিছিল আৰু আমি দুয়োগৰাকীয়ে খুব আচলতে হাতখন লগাই দিছোঁ ঠাণ্ডাৰ কাৰণে, আৰু তাইক ধেমালি কৰি পেলাই জগাই আছিলোঁ। চাওকচোন দৃশ্যাংশ। পুনৰ শেষত সকলোৰে মাজলৈ এটি ৰিলছ আগবঢ়াইছোঁ, কিন্তু ৰিলছটোৰ অডিঅ'টো আপোনালোকৰ মাজলৈ দিব পৰা হোৱা নাই, যিহেতু কপিৰাইট ইছ্যু আছে সেয়েহে। আৰু আশা কৰোঁ অনাগত দিনতো আমাৰ বন্ধুত্ব এনেদৰেই থাকক, আনৰ উদাহৰণ হৈ ৰওক, চিৰযুগমীয়া হওক আমাৰ বন্ধুত্ব। সকলোকে পুনৰবাৰ ধন্যবাদ আমাৰ ব্লগটো ইমান সুন্দৰকৈ চোৱাৰ বাবে, আৰু সকলোৱে যাতে ফ্ৰেণ্ডছ ফেমিলিৰ মাজত শ্বেয়াৰ কৰে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰে তাৰ কামনা কৰিছোঁ। লাভ ইউ অল, বাই বাই।